বিশ্ব করুত বিষ্ণু সক্রতা কাব কোটি জিতে জগত পালকু দেব দুষ্ট দানব রক দুষ্ট দানব রক দুষ্ট দানব রক দুষ্ট দানব रको राखी धरा एक ताल जग गुरु देव दादा रवि तरयारे
আমি এই ওমকার। আমার সৃষ্টি লীলাভূমি সমগ্র জগৎ, কিন্তু যেতিয়াই আমার লীলাভূমির ওপৰত ধৰ্মৰ ওপৰত অধৰ্মৰ প্ৰভাৱ বিস্তাৰ হয়, তেতিয়া ভিন্ন সময়ত ভিন্ন ৰূপ ধাৰণেৰে আমি সমস্ত জগতক কৰিছোঁ পালন। কাৰণ আমি সমস্ত জগতৰ গৰাকী, আমি এই নারায়ণ। পঙ্কজ ভজ সুরসা সুরেশা সর্বদয় দিবিষ্য দুহতি মধুদতি সর্বদয় দিবিষ্য দুহতি মধুদতি সর্বদয় দিবিষ্য দুহতি মধুদতি সর্বদয় দিবিষ্য দুহতি মধুদতি। এইবার অযোধ্যারাজ হরিচন্দন ভক্তি পরীক্ষা আমি করিব লাগিব। অযোধ্যারাজ হরিচন্দন আমার পরম ভক্ত, কিন্তু কিন্তু এইবার তেওর ভক্তি পরীক্ষার কাল চাপিছে ওচৰ। এই ক্ষেত্ৰত আমাক সহায় কৰিব দেৱৰাজ ইন্দ্ৰ আৰু ধৰ্মৰাজে। অন্যহাতে বিশ্বামিত্ৰৰ অহংকাৰ দিনক দিনে বাঢ়িব ধৰিছে। ইয়াৰ লগে লগে বিশ্বামিত্ৰৰ অহংকাৰৰ পতন ঘটাব লাগিব। যাওঁ, এই ক্ষেত্ৰতে আমাৰ পৰীক্ষা কাৰ্য আমি কৰোঁ সম্পাদন। পরীক্ষার হেতু সলে দেবনারায়ণ দেখা দেখা সর্বজন দীননারায়ণ দেখা দেখা সর্বজন দীননারায়ণ হেন চারি নরলোকে হৃদয় কাম পতকসা রুকদাকি পুরানাম নাম পতকসা রুকদাকি পুরানাম কয়ু করবে আরে গভীর গম্ভীর
আহে লিখিব আরে পাত সারু কদাকি গোরা Harium Tashat Harium Tashat Harium Tashat Bakista 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 Ebule Bakista বলে বখিষ্ঠ বখিষ্ঠক সকলোৱে কৰে সন্মান আৰু আমাক সকলোৱে কৰে অৱহেলা সৰস্বতী নদীৰ সিপাৰে বখিষ্ঠ মুনিৰ আশ্ৰম আৰু এই পাৰে এই তপোবনে আমাৰ আশ্ৰম কি পাৰ্থক্য আছে বখিষ্ঠ আৰু মোৰ মাজত কি পাৰ্থক্য আছে বখিষ্ঠ আৰু মোৰ মাজত কি পাৰ্থক্য আছে বখিষ্ঠ আৰু মোৰ মাজত আছে 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 পাৰ্থক্য আছে তপু বলে ক্ষত্যত্ব কৰি পৰিহাৰ ব্ৰাহ্মণত্বময় লভিলু সহজে দেখুৱালো জগতক বিশ্বামিত্ৰৰ তপৰ প্ৰভাৱ অহংকাৰী ব্ৰাহ্মণ সমাজে জন্ম সত্য ব্ৰহ্মত্ব লভি অহংকার করে জাতি শ্রেষ্ঠ বলে দত্ত হিমানী ব্রাহ্মণ দেখুৱালো মই ক্ষত্ৰিয়ৰ তপস্যাতে আছে অধিকাৰ হৰিয়ম তৎসৎ ত্যাগ কৰি ৰাজ্য ধন অসহ্য বিভূতি ত্যাগ কৰি ৰাজসুখ বিষয় বিলাস স্বইচ্ছাই বৰি ললো মই তাপক জীৱন অখাদ্যময় কৰিলো সাধন এইবাৰ মহাপিত্ত কৰি আৰোহণ দেখুৱাম জগতক জাতি শ্ৰেষ্ঠ ব্ৰাহ্মণতকৈ ক্ষত্ৰিয় শ্ৰেষ্ঠ শতগুণে যাও মহাৰণ্য মহাবিদ্যাৰ মই কৰো আৰোহণ হৰিয়ম তৎসৎ হৰিয়ম তৎসৎ হৰিয়ম তৎসৎ মাঝে প্রবে
রাজা হরি চন্দ্র পাত্র মন্ত্রী সঙ্গে সনে দেখি পাত্র মন্ত্রী সঙ্গে সনে দেখি দেখু সত্যবাদী ধর্ম প্রজার রাম হরি রাম হরি গুলানি রন্ত রাম হরি রাম হরি গুলানি রন্ত অযোধ্যার মহামান্য মন্ত্রীদেব মহারাজ সেনাপতি রিপুঞ্জয় মহারাজ রাজহুয় মহাযজ্ঞ করি সম্পাদন ধন্য হল মোর হরিচন্দ্রদান পুণ্য হল অযোধ্যার সমস্ত প্রজা সুখী আজি মই মহারাজ সুখী আজি অযোধ্যার সমগ্র প্রজা আমন্ত্রিত অতিথিবর্গ যথা সাধ্য অভ্যর্থনা জনালো মই অতি নিস্বাৰ্থভাৱে সকলোৱে প্ৰফুল্লিত হল আমাৰ আপ্যায়ন মাথোন শিৱৰ পুত্ৰ গণেশে নাপায় পূজাৰ অগ্ৰভাগ কৰিছে প্ৰতিজ্ঞা প্ৰতিশোধ লবৰ থাকে যদি শ্রীহরি আমার সহায় তুরতে বিদূর খব গণেশর এই খরদম আৰু সেইভাবে আজি মই নিশ্চিন্ত মন্দিৰ সঁচা কথা মহারাজ হরি ভক্ত আপুনি শাস্ত্ৰই কয় মূল বিৰিখত পানী দিলে ডালে পত্ৰে হবে হয় পৰিপক্ক হৰিয়ে মূল হৰি যাৰে সদায় সহায় কি কৰিব পাৰে ক্ষুদ্ৰ দেৱতাই মহাৰাজ নেদেখো চিন্তাৰ কাৰণ মন্দিৰ ৰাজকীয় যজ্ঞই অতুলনীয় কীৰ্তি ৰাখিলে ধৰাত ধন্য আজি অযোধ্যা নগৰী সাবু মন্দিৰ সাবা সেনাপতি ৰিপুঞ্জ মহাৰাজ আমার শাসন কালত যাতে অযোধ্যার এই সুখ্যাতির কোনোদিনে কলুষিত নহয় মহাৰাজ প্রজার শান্তিময় জীবনে মোর অনাবিল আনন্দ ভালদৰে নিৰীক্ষণ কৰিব মন্ত্ৰী ভাল মহাৰাজ মোর শাসন কালত যাতে কোনো প্রজায় দুখ দুৰ্দশা কিংবা অভাৱ অনাটনত জীৱন যাপন কৰিব নালাগে সকলোৰে কল্যাণৰ বাবে পুৱা গধূলি ঘৰে ঘৰে হোক শ্রীহরির গুণানুকীর্তন মহাৰাজ অযোধ্যাৰ প্ৰতি ঘৰে ঘৰে পুৱা সন্ধিয়া হৰি নামৰ ধ্বনিৰে হয় মুখৰিত আৰু মুখৰিত হয় আপোনাৰ গুণানুকীৰ্তন ইয়ে মোর জীবন জীৱ ইয়ে মোর স্বর্গ সুখ মন্দিব কিন্তু মন্দিব মহাৰাজ ব্যস্ত থাকি রাজ্য শাসনত মনলৈ বিৰক্তিৰ ভাৱ জাগিছে
সেইভাবে ইচ্ছা হয় মোৰ প্ৰবল মৃগয়াৰ আপোনাৰ মতামত কি বন্দিব? মহাৰাজ, মৃগয়া যেনেকৈ আমোদৰ কৰ্ম বিপদো আছে সেইদৰে যদি ইচ্ছা যদি হৈছে প্ৰবল তেন্তে যাওক মহাৰাজ, আমিও জনাইছোঁ সন্মতি। সেনাপতি ৰিপুঞ্জয়, মহাৰাজ, কিবা হয়তো তোমাৰ আজি বিখাদিত মলিন বদন আছে নেকি? কিবা মনোবেদনা ব্যক্ত কৰা সেনাপতি। নোৱাৰো মহাৰাজ, গোটাব সাহস মই। কৰ্ণৰ অগোচৰে এই অশুভনীয় বাৰ্তা এই শুভক্ষণত মই কিদৰে কৰিম প্ৰকাশ মহাৰাজ? তাৰোপৰি মহাৰাজ, এই যে কল্পনাৰো অতীত সেনাপতি, পাৰিব জানো সহ্য কৰিব আপোনাৰ নিষ্পাপ হৃদয়ে? সেনাপতি ৰিপুঞ্জয়, মহাৰাজ, কিবা হেতু তোমাৰ আজি এনে আচৰিত আচৰণ? স্থিৰ মই সূৰ্যবংশীয় অযোধ্যা ৰাজন সমস্যা সমাধানৰ গুণ মোৰ ঈশ্বৰে প্ৰদত্ত। কোৱা সেনাপতি, আছে কিবা তোমাৰ গোপন মনোবেথা? এই মুহূৰ্ততে মই কৰিম সমাধান। জনোৱা সেনাপতি, হয় নেকি কিবা অমংগল? মহাৰাজ, আপোনাৰ ভাতৃ সমৰ সিংহ, মোৰ ভাতৃ সমৰ সিংহ মহাৰাজ, সেনাপতি দেৱব্ৰতে মিলি বিদ্ৰোহৰ ঘোষণা কৰিছে আপোনাৰ বিৰুদ্ধে। কি মহাৰাজ? কি কলা সেনাপতি ৰিপুঞ্জয়? মহাৰাজ, মোৰ ভাতৃ সমৰ সিংহ দেৱব্ৰতৰ সৈতে লগ লাগি মোৰ বিৰুদ্ধে কৰিছে ৰাজদ্ৰোহ। মহাৰাজ, মই গুপ্তচৰ মুখেৰে সকলো শুনিলো আৰু মহাৰাজ, মই নিজেই অনুসন্ধান কৰি বুজিব পাৰিলো তাৰ পত্নীৰ পৰচনাত পৰি ৰাজ বিদ্ৰোহ কৰিছে আপোনাৰ বিৰুদ্ধে। আৰু মহাৰাজ, পৰোক্ষভাৱে সহায় কৰিছে সেনাপতি দেৱব্ৰতে। মন্ত্ৰীবৰ, মহাৰাজ, আপোনাৰ কন্যাৰ আজি এনে ব্যৱহাৰ? মহাৰাজ, কঠোৰ বিচাৰ কৰক সিহঁতক। কন্যা হওক জামাতা হওক, নকৰ বিচাৰ। ৰাজদ্ৰোহীৰ নাই পৰিত্ৰাণ মহাৰাজ। কিন্তু সেনাপতি ৰিপুঞ্জয়, মহাৰাজ, মোৰ ভাতৃ সমৰ সিংহ কিহৰ বাবে এই ৰাজদ্ৰোহ? ৰাজ্যৰ বিৰুদ্ধে মহাৰাজ। ৰাজ্যৰ বিৰুদ্ধে? মহাৰাজ, কিমান সাহসী অপদাৰ্থৰ পাৰিজাতৰ মধুপানৰ ইচ্ছা। সেনাপতি ৰিপুঞ্জয়, মহাৰাজ, মাতি আনা সমৰ সিংহক এই মুহূৰ্তত মোৰ ৰাজসভালৈ। ভাল মহাৰাজ। এই হৰিচন্দৰ বাবে ৰাজসিংহাসন দান কৰাটো অতি তুচ্ছ কথা। মহাৰাজ, এই মুহূৰ্ততে মই সমৰ সিংহক সমৰ্পণ কৰি অযোধ্যাৰ ৰাজসিংহাসন বিদ্ৰোহৰ সমাপ্তি ঘটাম। মহাৰাজ, ক্ষমা কৰিব মহাৰাজ। এই কথা কেতিয়াও নহয় সম্ভৱ। মোৰ জীৱিত কালত অযোগ্যজনক ৰাজসিংহাসন অৰ্পণ কৰি সূৰ্য বংশৰ কলংক নাদিব মহাৰাজ। মন্ত্ৰী, হে ৰাজভক্ত পুৰুষ প্ৰধান, জানো মই আপোনাৰ ৰাজভক্তি, মহাৰাজ, কিন্তু ভুলৰো জানো নাই সংঘৰ। ইয়াৰ উপযুক্ত বিচাৰ কৰিম মই পৰৱৰ্তী সময়ত। সেনাপতি ৰিপুঞ্জয়, মহাৰাজ, কালিলৈ প্ৰাতঃতে মই যাত্ৰা কৰিম মৃগয়াৰ ৰথ ক্ষয় ষষ্ঠী সকলো মৃগয়াৰ সম্ভাৰ প্ৰস্তুত কৰি ৰাখিবা। ভাল মহাৰাজ। মন্ত্ৰীবৰ, মহাৰাজ, নাই আৰু এবে কোনো আলোচ্যৰ বিষয়। আজিলৈ ইমানতে সভাভংগ মই কৰিছোঁ ঘোষণা। ভাল মহাৰাজ।
সেনাপতি দেৱব্ৰত সন্মুখত পত্নী অংকিত কৰা ভৱিষ্যত ভাগ্যৰ উজ্জ্বল প্ৰতিচ্ছবি প্ৰত্যক্ষ কৰি কাবেৰী নিশাত বিনা প্ৰতিবাদে জনালো সন্মতি। ভাতৃত্ব স্নেহতকৈ ৰাজভোগ শ্ৰেষ্ঠ বুলি মোৰ হয় ধাৰণা। এই হেতু সেনাপতি জ্যেষ্ঠ ভাতৃ ৰাজা হৰিশ্চন্দ্ৰক ততালিকে ক্ষমতা শক্ত কৰি আৰোহণ কৰিম মই এই বিশাল যুদ্ধৰে ৰাজসিংহাসন। আৰু সেনাপতি তুমি সঁচাই সঁচাই চতুৰে প্ৰত্যুৎপন্নমতি। মোৰ পৰিকল্পনাত জনাই সন্মতি নৱধীৰ দিলা পৰিচয়। সেনাপতি এই দিনলৈ অতি আগ্ৰহেৰে মই কৰিছো অপেক্ষা। হয় যদি অযোধ্যাৰ ৰাজেশ্বৰ আপুনি আৰু কাবেৰী হ'ব ৰাজেশ্বৰী। আৰু এই কালি সেনাপতি বহি থাকিব নালাগে পূৰ্বৰ পথত। নিশ্চয় নিশ্চয় সেনাপতি বাবা তুমি মনোমত পুৰস্কাৰ। কিন্তু তাৰ আগে ৰাজা হৰিশ্চন্দ্ৰকে তাতালিকে বন্দী কৰি কাবেৰীৰ মনোবাঞ্ছা কৰিব লাগিব পূৰণ। তাৰ বাবে প্ৰস্তুত সেনাপতি। মন্ত্ৰীবৰ্গ সেনাপতিৰ সৈতে মিলি কিয় কৰা তুমি এনে ঘৃণিত ষড়যন্ত্ৰ? মন্ত্ৰীবৰ্গ পত্নী কাবেৰী অৰ্থাৎ আপোনাৰ কন্যাৰে মনোবিলাস পূৰণৰ। নীলাজ মোৰ আগত কত এনে নীলাজ বচন? মন্ত্ৰীবৰ্গ পত্নীৰ মনোবিলাসৰ বাবে প্ৰজানুৰঞ্জন অযোধ্যাৰ নৰপতিৰ বিৰুদ্ধে কৰতই এনে ঘৃণিত ষড়যন্ত্ৰ। আজি তোক বন্দী কৰি নিৰ্বাপিত কৰো এই বিদ্ৰোহৰ অগ্নি। হে মন্ত্ৰীবৰ্গ আপোনাৰ কন্যা অৰ্থাৎ মোৰ পত্নী মনোবিলাক পূৰণ কৰাৰ বাবে এই ষড়যন্ত্ৰ কৰিছো অনুৰোধে নকৰে যেন ব্যাঘাতে মোৰ এই বিদ্ৰোহতে। তই মোৰ জামাত, সি মোৰ বাবে কলংক স্বৰূপ। আৰু মোৰ কন্যা কাবেৰী মোৰ ঔৰকজাতক কন্যা, সিও মোৰ বাবে এক দুৰ্দান্ত অভিশাপ। সেই বুলি ৰাজ ভাতৃ বুলি মোৰ জামাত বুলি ৰাজদ্ৰোহ কৰি না পাবি নিস্তাৰ। মন্ত্ৰীবৰ্গ নিজ জামাতাৰ প্ৰতি এয়া আপোনাৰ কেনে ব্যৱহাৰ? হয় যদি অমৰ সিংহ অযোধ্যাৰ ৰাজৰাজেশ্বৰ আৰু আপোনাৰ কন্যা কাবেৰী হ'ব অযোধ্যাৰ পদক্ষেপী স্বাৰ্থপৰ নীলাজ। তোৰ মই কোনো কথাই শুনিব নোখোজো। অযোধ্যাৰ ৰাজমন্ত্ৰীদেৱে সহিলো অতপৰে বহুত ঘটনা। একেবাৰৰ বাবে কৰিছো অনুৰোধে অমৰ সিংহকে অযোধ্যাৰ ৰাজেশ্বৰ আৰু কাবেৰীকে ৰাজৰাণী হোৱাত যেন নজন্মই ব্যাঘাতে। তিৰুতাৰ পদ লেখনকাৰী মূৰ্খ পুৰুষ মোৰ জীৱিত কালত সেই অযোধ্যাৰ নৰপতিক এই ৰাজ সিংহাসনৰ পৰা পদচ্যুত কৰিব নোৱাৰিবি অমৰ সিংহ।
সমাধান মন্ত্রী অহিল তো বলে মই বহুত করছ না আর নহয় হচ্ছ নিজ মুখে ব্যক্ত করিলে মৃত্যু দূত বলে আর বলি নহয় প্রাণে সেনাপতি যুবরাজ অন্দিকরাই বৃদ্ধ মন্ত্রীকে বুধবাদ মন্ত্রীবাদ আন্দোলন কলাপ বন্ধ করি যুদ্ধর ভাবে হাজু হুয়া তুমি আখের বিশ্বাসঘাতক এই হবে মন্ত্রী বৃদ্ধবন্ত্রী হাতে খেদা প্রতিবন্ধী হইলা হরে নাকি হরি হরি গুলা নিরন্তরে হরে নাকি হরি হরি গুলা হরি হরি গুলা হরি হরি গুলা বলাল বলাল কাপুরুষ ওর খের বিশ্বাসঘাতক আজি খন্তে বন্দিত অযোধ্যার লৌহ কারাগারত বল ভাবাজে প্রবেশিদা ত্রিবিদ্যা সুন্দরী নয়নাখে চলে দেবী দেখিতে সুন্দরী নয়নাখে চলে দেবী দেখিতে সুন্দরী হেন জানি নরলোকে এদিহার কাম কতকসা রোগ ডাকি বুলারা কতকসা রোগ ডাকি বুলারা
প্ৰকৃতিৰ জন্মভূমি এই পুণ্যতীৰ্থতেই মোৰে যজ্ঞৰ উপযুক্ত স্থান। বট বৃক্ষৰ তলতে মই যজ্ঞৰে কৰোঁ আৰম্ভ। তাৰ আগে আছে মোৰ এক কৰ্তব্য নিজৰ। ইন্দ্ৰৰে ৰাজসভাৰ পৰা বহিষ্কৃত তিনি কন্যা ৰম্ভা, মেনকা, তিলোত্তমাক আনিব লাগিব নমাই মই মৰ্ত্যলোকলৈ। হৰি ওম তৎসৎ। প্ৰথমতে মোৰ কৰ্তব্য কৰি লওঁ নিজে। হৰি ওম তৎসৎ। মৃগয়াৰ হেতু চনে ৰাজা হৰি চন্দ্ৰ আৰে ৰাম গহীৰক নন পাছে প্ৰৱেশিৰা যায় আরে গহীরক নন পাছে প্রবেশিরা যায়। রাম মৃগয়াদে রাজ ধনু টঙ্কারীরা আরে রাম পাপ অন্ত হোক হবে হরি হরি পুরা আরে পাপ হোক হবে হরি হরি পুরা। সাধারণ মৃগ অথস্যিও করে মোক প্ৰথশান্ত। এটা মৃগৰ সন্ধান কৰি কৰি প্ৰৱেশিলো মই সেই অতব্য অৰণ্যৰ মাজত। ৰথ ৰথী সৈন্য সামন্ত সকলোবোৰ এৰি আহিলো মই সুদূৰত। কিবা যেন অজান আশংকাত আজি মোৰ খিয়া কঁপিব লাগিছিল।
চক্ষুৰত শুনিছোঁ ৰমণীৰ কন্দন। কোনোবা দুৰ্জনে অবলৰ ওপৰত কৰিছে অত্যাচাৰ। কাৰ ইমান সাহস এই হৰিচন্দ্ৰৰ শাসনকালত অবলৰ ওপৰত কৰা অত্যাচাৰ? ৰবা ৰমণীগণ, ৰবা, অধীৰ নহবা, গৈ আছো মই তোমালোকৰ সহায়ৰ হেতু। এই মোৰ উপযুক্ত সময়। ৰাজা হৰিচন্দ্ৰ এই সুযোগতে তোক কৰিব ঋষিৰ কুপালনৰ দ্বাৰা ৰাজা ৰাজ্য ধন উচ্ছেদ কৰাই কৰিম তোক পথাৰ ভিক্ষাৰী। ৰাজহুয় যজ্ঞ পাতি গণেশক পূজাৰ অগ্ৰভাগ নিদিয়াৰ প্ৰতিফল পাপী আছি তই হাতে হাতে। প্ৰতিশোধ ভীষণ প্ৰতিশোধ। মহারাজে সোণাৰী পুঞ্জই শুনা, কোনোবা অবলা নারীর করুণ কন্দন, কোনোবা দুর্জনে অবলার উপর করেছে অত্যাচার। মহারাজে মই আপোনাক কৰচি কৰিছো প্ৰাৰ্থনা, গভীৰ কাননিতো সদুৰতে হওয়া বিশ্বমিত্ৰ ঋষিৰ আশ্ৰমে বলক মহাৰাজ, উলটি যাওঁ আমি ৰাজপ্ৰসাদলৈ। সেনাপতি ৰিপুঞ্জয়, মহাৰাজ প্ৰাণৰ ভয়ত ভয়াতুৰ শৃগালৰ দৰে নাযাওঁ উভতি মই আপোনালৈ। ৰজাময় আশ্ৰিত ধৰ্মময় কৰিম পালন। হয় যদি সহস্ৰ প্ৰলয় ভাজ্যা পত্নী পুত্ৰ যদি যায় ৰখাতলে, তথাপিতো ৰাজধৰ্ম পালন কৰি মই বিপন্না কৰিম উদ্ধাৰ। মহাৰাজ নাজানো মই কি লিখা আছে ৰজাৰ কপালতে। হে প্ৰভু দয়াময়, মহাৰাজকে সকলো বিপদত তুমি ৰক্ষা কৰিবা প্ৰভু। মহাৰাজকে সকলো বিপদত তুমি ৰক্ষা কৰিবা প্ৰভু। নিমিষতে উৰি গ'ল আকাশৰে ধৰি নিলিবা। ব্যৰ্থ হল মোৰ জীৱনৰে সাধনা। যদিও বা তিদক পতিকলে মোৰ, তথাপিতো তিদকৰ কাৰাগাৰ ভাঙি শৃংখলিত কৰি আনিছিলো মই ত্ৰিবিদ্যাক মৰ্ত্যলৈ নমাই। নাই সকলো কল আহিব জগতে দেৱতাই কৰিব কোন অনাচাৰে কৰিলে মোৰ এনেকুৱা অৱস্থা? কোনে বন্ধন মুক্ত কৰিলে ত্ৰিবিদ্যা? মই ত্ৰিবিদ্যাক বন্ধন মুক্ত কৰিম।
রাজা হরিশ্চন্দ্র। হয় মনিব, তিনিও দেবকন্যায় কাতরে প্রার্থনা করেছিল আমার, আর সেইভাবে রাজধর্ম রক্ষা করি মুক্ত করিল তিনিও দেবকন্যা। নারী নারী উদ্ধারের হেতু স্ব ইচ্ছায় মই আপনারে রুখ বখনি করিছো বড়। নারী কোন নারী? সৃষ্টি স্থিতি প্রলয়রে গরাকি হাই। নারী হোক নর হোক কিংবা বনর হরিণ, কিন্তু পার্থী আমার আশ্রিত দেহত যেতিয়া হংসারিত প্রাণ, কিবা দরে মই পার্থীর আকুল আহ্বান করু প্রত্যাখ্যান। স্তব্ধ রাজন, ভুল গই রাজার আশার, ভুল গই নিজের কর্তব্য। আহি সত্য পুবনে লরি রাজভক্তি করিবলৈ প্রয়োগ। না জাননে হে মতি সন্ন দূর দরে হত সহস্র হরিচন্দ্র মুহূর্ততে সৃষ্টি করিব পারে এই দরিদ্র ব্রাহ্মণে। সত্য সত্য কথা মনিব, আপনি ঋষি শ্রেষ্ঠ মহর্ষি বিশ্বামিত্র, আর মই ক্ষুদ্রাতি ক্ষুদ্র অধম মানব। ইচ্ছা করিলে আপনি আপনার তপর বলেন সৃষ্টি করিব পারে মোর দরে হত সহস্র হরিচন্দ্র। সেই বলি নাই জানো প্রাণ দিন কর, নোৱাৰিম জানো রক্ষা করিব মই রাজধর্ম। হরিশ্চন্দ্র মনিব আনন্দ আনন্দ অনুত্তাপর অশ্রুজল এতিয়াও অহারাই নিগরি। অনুতাপ অনুতাপ কদাপিত নকরে হরিচন্দ্র। আপনি দেখি রজাময় আপনার জীবাদরে কর্তব্য দেব আরাধনা, আর সেই দরে কর্তব্য মোর পার্থীর মনোবাঞ্ছা পূর্ণ করা। তাই কি করিলি জানো? মোর তিল তিল কই সঞ্চয় করা রত্ন ভান্ডার নিমিক্ষত মিলাই দিলি তাই ধুলির লগত। ব্রহ্ম খাপে তুচ্ছনিময় করু ভস্মীভূত, তথাপিতো মোর জ্বালা নহয় উপক্ষম। রাজা হরিচন্দ্র নমো নমো তপোধন ক্ষমিও কামুক ন জানি কৰিলো দুখ মই অধম। রাজন অভিঘাত দিয়ক মণিবর, পার্থীর প্রাণদানে ইচ্ছাময় করিল পূরণ। আপনার অভিঘাপে পরে পারে সঙ্গী হব মোর অনাবিল আনন্দ হরিজিয়ন। একৌ সেই একেই কথা, পার্থীর প্রাণদানে প্রার্থনা পূরণ। হেরমতি ছন্দ পাৰিবনে জগতৰ সকলোৰে প্ৰাৰ্থনা কৰিব পূৰণ? নিশ্চয় পাৰিম তপন। ভাজ্যা পত্নী পুত্ৰ সকলোকে বিসৰ্জন দি সহ্যবংশী ৰাজা হৰিচন্দ্ৰই পাৰ্থীৰ প্ৰাৰ্থনাময় কৰিম পূৰণ। বেশ, পাৰ্থিময় কৰা মোৰ প্ৰাৰ্থনা পূৰণ। আপনি বিশ্বর বরেণ্য ঋষি বিশ্বামিত্র আদি পার্থী আমার রাজ্য ধন ঐশ্বর্য বিভূতি ভরিরে মোহারি জীর্ণবাসী করিয়াছে আশ্রয় গণ। রাজ আভরণ ত্যাগ করি বনরিয়া ফল মূল করিছে ভক্ত। এই বিশ্বামিত্র আজি মোর কাছে পার্থী হইয়াছে কীটাঞ্জলি।
উপহাস নকৰিব মনিব। উপহাস নহয় হৰিশ্চন্দ্ৰ, পাৰ্থী মই তব সন্মুখত কোৱা কি দান মোকে কৰিব প্ৰদান। ইচ্ছা যদি হয় আপোনাৰ, তেনেহলে হৰিশ্চন্দ্ৰৰ এই ক্ষুদ্ৰ প্ৰাণ বিসৰ্জন দিব তজু শৰণ। প্ৰাণ প্ৰাণ অতি তুচ্ছ কথা ক্ষেত্ৰৰ বাবে। তেনেহলে ভাজ্যা পুত্ৰ সমন্বিতে আজীৱন আপোনাৰ মই দাসত্ব কৰিম গ্ৰহণ। দৰিদ্ৰ ব্ৰাহ্মণ মই দাসত্বৰ মোৰ নাই প্ৰয়োজন। আছে প্ৰাণাধিক স্নেহৰ পুত্ৰ ৰোহিতাস্য নামেৰে আপোনাৰ সাধনাৰ সিদ্ধিৰ বাবে যদি হয় প্ৰয়োজন, তেনেহলে নিজ পুত্ৰক মই নিজ হাতে দিম বলিদান। নহয় ৰাক্ষস মই, নালাগে মোকে নৰ ৰক্তদান। কিন্তু বোধ হয় আপোনাৰ যোগ্য উপাচাৰ নাই দৰিদ্ৰৰ ভাণ্ডাৰে। আছে মণিবৰ, আছে বিশাল সাম্ৰাজ্য অযোধ্যা নামেৰে। যদি মণিবৰে করুণা করে, তেনেহলে ধন্য হব মোৰ জীবন এই রাজ্য অর্পিয়া শরণে। সঁচাকৈ পাৰিবিনে ৰাজ্যদানী কৰিব মোক? পাৰিম মণিব। কপে যদি তোমাৰ হৃদয় হত বজ্রাঘাত হব মোৰ ক্ষীর। আত্মীয় স্বজনে যদি কৰে নিন্দাবাদ, হাঁহি হাঁহি আত্মীয় স্বজনৰ সেই আহ্বানক মই কৰিম প্ৰত্যাখ্যান। ভৱিষ্যত ৰাজ্যৰ বাবে তোমাৰ প্ৰাণে যদি কৰে হাহাকাৰ, মহৰ্ষিৰ অভিশাপে ভস্মীভূত সময়। হৰিশ্চন্দ্ৰ মুনিব পুনৰ ভাবি চোৱা, ৰাজ্য মই লহিমি তোমাৰ পৰা। পুনৰ কৈছো ভালদৰে ভাবি চোৱা আবাৰ। মণিবৰ সহ্য বংশীয় ক্ষত্ৰিয় মই অযোধ্যাৰে ৰাজন। মহারাজ আহে যদি সহস্র প্রলয়, ভস্মীভূত হয় যদি মোর ভাজ্যপুত্র আত্মীয় স্বজন, তথাপিতো মই প্রতিজ্ঞা রক্ষা করিম মণিবর। মহারাজ সেনাপতি রিপুঞ্জ মহারাজ অহংকাৰী হৰিশ্চন্দ্ৰ, হওঁ যদি মই অযোধ্যাৰে ৰাজন, তেন্তে পত্নী পুত্ৰ সহিতে নাথাকিব স্থান তোমাৰ এই অযোধ্যা ৰাজ্যত। আসানে প্ৰস্তুত? মহারাজ প্রস্তুত আছে মণিবর। মহারাজ মহারাজ আপুনি অযোধ্যাৰ ঈশ্বৰে এনেদৰে দান কৰি তব ৰাজ্যকে পেটেখানা নকৰিব মহাৰাজ। অযোধ্যাবাসীকে মহারাজ শান্তিময় জননীৰ শীতল কোলাতে নজলাব মহারাজ। সেনাপতি রিপুঞ্জ মহারাজ নকরিবা মোক অযথা বারণ। মহারাজ প্রতিজ্ঞা রক্ষা ক্ষত্রিয়র জীবনের ব্রত। মহারাজ হয় যদি সহস্র প্রলয়, আহে যদি সহস্র প্রলয় বিশ্বগ্রাহী হই মহারাজ নাকি বলে হরিচন্দ্র, তথাপিতো প্রতিজ্ঞা রক্ষা মোর জীবনের ব্রত। মহারাজ মণিব করিলে অশেষ করুণাই অবগারে পতি। মহারাজ মহারাজ লোক মণিবর অযোধ্যার রাজ মুকুট
ভক্তিৰে মই আপোনাৰ শ্ৰী চৰণ নিবেদন কৰিছো। হরি চন্দ্র সত্য ধৰ্ম গুৰি ৰক্ষৰাজ দান দিলা ঈশ্বৰক চিন্তি ৰক্ষৰাজ দান দিলা ঈশ্বৰক চিন্তি। জগতবাসী, আজিৰ পৰা অযোধ্যাৰ ৰাজনে মহাৰিষি বিশ্বামিত্ৰ সাক্ষী আছে, সাক্ষী ৰবা হে ৰাৱণ দেৱতা, সাক্ষী ৰবা আকাশৰে গ্ৰহ তৰা নক্ষত্ৰ মণ্ডলী। আজি খন্তে এই বিশাল অযোধ্যা ৰাজ্যৰ ৰজা মহৰ্ষি বিশ্বামিত্ৰ মহাৰাজে আজি খন্তে এই বিশাল অযোধ্যা ৰাজ্যৰ ৰজা মহৰ্ষি বিশ্বামিত্ৰ মোক দিয়ক অনুমতি, যাওঁ মই নিজলৈ ত্যাগ কৰি এই ৰাজভৱন পিন্ধুগৈ মই ভিক্ষাৰীৰ বসন। যোৱা 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 সেই অহংকাৰী ৰজা হৰিশ্চন্দ্ৰ অহংকাৰতেই ক্ষত্ৰিয় জাতিৰ পতনে, অহংকাৰতেই ক্ষত্ৰিয় জাতিৰ পতনে। হরি প্রবে হয় মন্ত্রী কইনা কাবেরী সুন্দরী ওয়ারে প্রবে চিন্তা করি ওয়ারে
পুরা নিরন্তর ওয়ারে রাম হরি রাম হরি পুরা নিরন্তর মিছা ঐ বাজি অযোধ্যাৰ ৰাজেশ্বৰী আৰু মই ভাতাৰ এজনী সাধাৰণ দুষ্ট তিৰোতা নাই সেই কথাকে চিন্তা কৰি কৰি দিনে নিশাই মোৰ হিয়া ডক ডকৈ জ্বলিব লাগিছে বৰ্তমান স্বামী মোৰ পলাতক পিতৃয়ে কৰিছে ৰাজ সংবেশন ৰাজদ্ৰোহৰ অপৰাধত মোৰ স্বামীক বন্দী কৰিবলৈ কিন্তু কোনে কৰিব ইয়াৰ প্ৰতিকাৰ সৰুৰে পৰা ভাগ্য লিপি লিখিছোঁ মই ৰাজৰাণী হোৱাৰ এদিনৰ কাৰণে হ'লেও কি মই নহম ৰাজৰাণী মোৰ এই পৰিকল্পনাত যদি মোক সহায় কৰোঁ তাক কোনোৱেই নোলায় তেন্তে এই কাবেৰীয়ে নিজেই তীক্ষ্ণ শিতুলি লৈ নিষ্কণ্ঠ কৰি ল'ম মোৰ পথ বৰ্তমান স্বামীক মই ৰাখিছোঁ গোপনে আহে যদি বৃদ্ধ পিতৃ মোৰ স্বামীক বন্দী কৰিবলৈ তেন্তে নিজ কন্যাৰ হাতত বন্দী হ'ব সেই পিতৃ দেৱতা ক'ত সমৰ সিংহ কাপুৰুষ ভীৰু ক'ত লুকুৱাই ৰাখিছ ক'ত সমৰ সিংহ পিতা তুমি আহিছা কিয় মোৰ স্বামীক বন্দী কৰিবলৈ কিন্তু পিতা নিজ কন্যা জামাতাৰ হৈ কিয় তুমি কৰিছা বিৰুতাচৰণ ৰাজনীতিৰ ওচৰত পুত্ৰ কন্যা জামাতা কাৰো ভেদ নাই সমৰ সিংহ ৰাজদ্ৰোহী ভাতৃদ্ৰোহী আজি মোৰ ওচৰত তাৰ নাই ক্ষমা পিতা ক'ত লুকুৱাই ৰাখিছ তাক পিতা সিংহাসনৰ অভিলাষী মোৰ স্বামী নহয় সিংহাসনৰ অভিলাষী তোমাৰ কন্যা কাবেৰী ধৰিবা কদাপিতো নোৱাৰা তুমি বন্দী কৰিব মোৰ স্বামী দেৱতা পুনৰবাৰ তোমাক মই কৰো সাৱধান নোৱাৰা তুমি বন্দী কৰিব মোৰ স্বামী দেৱতাক তাৰ পৰিৱৰ্তে বন্দী হবা তুমি নিজেই নিজ কন্যাৰ হাতে পাপিষ্ঠিনী তই মোক বন্দী কৰ নাই এনে কন্যা জীয়াই থকাতকৈ হত্যা কৰাইছে মন্ত্ৰীগণ অস্ত্ৰ সম্বৰণ কৰকে এটি হৈ নিজ কন্যাৰ ওপৰত অস্ত্ৰ তুলি কিয় বাৰু অমংগল কৰিছো ঘোষণা আমাৰ সিংহ মন্ত্ৰীগণ বন্দী আজি তুমি মোৰ ওচৰত মন্ত্ৰীগণ ইমান সহজ নহয় মন্ত্ৰীগণ কওক মন্ত্ৰীগণ কি অপৰাধত বন্দী আজি মই ৰাজদ্ৰোহৰ অপৰাধত নাই ৰজাকে উত্তেজিত কৰি বিদ্ৰোহৰ সূচনা কৰাৰ অপৰাধত মন্ত্ৰীগণ আৰু কুচক্ৰান্ত কৰি অযোধ্যাৰ ৰাজ সিংহাসন হস্তগত কৰাৰ অধিকাৰ নাই মন্ত্ৰীগণ এই দুখ মোৰ নহয় সুধি চাওক আপোনাৰ কন্যাকে উচ্চাকাংক্ষা
উচ্চাকাঙ্ক্ষার ভাবে মন্ত্রীবর উচ্চাকাঙ্ক্ষার ভাবে গতিকে পারে যদি নিজ কন্যার দুরাকাঙ্ক্ষাকে আহুতি দিওকে আর যদি নরে নিজ ভাগ্যকে ধিক্কার দি অহন্মানের ইয়ার পরা আত্মনিযোগ অযথা মুখ বিরক্ত নকরিব। তিৰুতাৰ কথা কৈ যি পুৰুষে দম্ভ কৰে সি কাপুৰুষ। এ মন্ত্রীবর স্বামী হই নিজ পত্নীর মনোবাঞ্ছা পূর্ণ করা তো কি অপরাধ? অপৰাধ আৰু সেই অপৰাধতে বন্দী আজি তই মোৰ ওচৰত। কোন ক'ত আছ? কোন ক'ত আছ? বন্দী কৰে খমৰ সিংহ। কোন কোন আছো বন্দী করে বৃদ্ধ বন্দী। কাবেৰী কোনে কাক বন্দী করে? কাবেরী তুমি নিষ্ঠুর, তুমি পাখানি। বৃদ্ধ পিতাকে বন্দী করি বলই আদেশ করিস। অসম্ভব অসম্ভব শরীর তোমারে মুখ নাই পিতার তোমারে একান্তই দেখ ভক্ত রাম ভক্তদেও। মন্ত্রীবর মন্ত্রীবর সে কেৱলক মূৰ্খমে সৰ্বনাশ হৈছে। মন্ত্রীবর সেনাপতি নিপুঞ্জয় কি হৈছে? ইমান উত্তাল কিয় সেনাপতি? মন্ত্রীবর সকলোবিলাক সৰ্বনাশ হলে। সৰ্বনাশ হ'ল মহাৰাজে এই বিশাল সাম্ৰাজ্য দান কৰিছে। কিন্তু সেনাপতি কাক কাক দান কৰিছে? ঋষি বিশ্বামিত্ৰকে। ৰিপুঞ্জয় সকলোবিলাক ভাঙি পাতি কোৱা। কিয় ৰিপুঞ্জয় সকলোবিলাক ভাঙি পাতি কোৱা? বিশ্বামিত্ৰৰ প্ৰাৰ্থনা মহাৰাজৰে দামে। বলক মন্ত্রীবর শিক্ষা বলক মূর্খমে বলক মন্ত্রীবর। সেনাপতি এতিয়া কি কৰিবা খমৰ সিংহ? কবলৈ কি আছে পিতা? ৰাজ্যই যেতিয়া নাই বিদ্ৰোহৰ প্ৰয়োজন কৰতে মন্ত্ৰীবৰ মই ৰাজদ্ৰোহী, মই দেশদ্ৰোহী, মই ভাতৃদ্ৰোহী। বন্দী কৰক মন্ত্ৰীবৰ, মোক বন্দী কৰক। পিতা মই তোমাৰ চৰণত ধৰিছো। মোৰ প্ৰতি তুমি ইমান নিষ্ঠুৰ নহবা। পিতা মোৰ মুখলৈ চাই এৰি দিয়া স্বামী দেৱতা। কাবেৰী ভাতৃ আজি পথৰ ভিখাৰী আৰু মই কৰিছো ৰাজদ্ৰোহ ভাতৃদ্ৰোহ। নতশিৰে মই সন্দীপ্ত কৰিছো চিকাৰ, মোক তিল কৰি বন্ধ কৰি কাৰাগাৰতে শাস্তি দিয়ক। আৰু মই যেতিয়া মোৰ প্ৰায়শ্চিত্ত হ'ব, যেতিয়া মই বন্দীত্বৰ পৰা মুক্তি পাম, তেতিয়া
তেতিয়া মই মৃত্যু কৰিম। কিন্তু এই বিদ্ৰোহ ৰাজা হৰিচন্দ্ৰৰ বিৰুদ্ধে নহয়। এই বিদ্ৰোহ বিশ্বামিত্ৰ ঋষিৰ বিৰুদ্ধে। এই বিদ্ৰোহ বিশ্বামিত্ৰ ঋষিৰ বিৰুদ্ধে। মই বন্দিত্ব কৰিছো। বলা বলা তেন্তে অসমৰ সিংহ, আজি সন্তে বন্দী হৈ থাকিবা তুমি অযোধ্যাৰ লৌহ কাৰাগাৰত। নহয় পিতা, তুমি মোৰ প্ৰতি হলা ইমান নিষ্ঠুৰ। এতিয়া কি হ'ব পিতা, কি হ'ব? ধৈৰ্য ধৰা কাবেৰী, হাৰছিলে ফল ভুঞ্জিবই লাগিব। মোৰ বাবে অতন্তৰ হ'ল কমলে। হে প্ৰভু, মোক শাস্তি দিয়া প্ৰভু, মোক শাস্তি দিয়া। Hare
এতিয়াও কিয় অহা নাই আই? আহিব আহিব বাছা, পিতাৰা মৃগয়াৰ পৰা সোনকালে ঘূৰি আহিব। মৃগয়াৰ পৰা তোমালৈ এটা সৰু হৰিণাৰ পোৱালি ধৰি আনিব, আৰু তাক লৈ তুমি খেলিব পাৰিবা। খৈবা মহাৰাজ খৈবা খৈবা মহাৰাজ, মুক্ত আজি সকলো বন্ধন মহাৰাজ, মুক্ত মই, মুক্ত তুমি। আহ আহ বাছা ৰহি মোৰ কাকটো। মহাৰাজ, মই একো বুজিব পৰা নাই। আজি হঠাৎ কিয় এনে মলিন বদন? নাথ, মই বৰ অস্থিৰ হৈ পৰিছো। অস্থিৰ নহবা খৈবা মহাৰাজ, কওঁ শুনা। মহৰ্ষি বিশ্বামিত্ৰই ত্ৰিবিদ্যা অৰ্জনৰ হেতু ৰাখিছিল বন্ধন কৰি তিনি দেৱকন্যা, আৰু সেই দেৱকন্যাই হকাতৰে মাগিছিলে কৰোণা আমাক। তাৰ পাছত ৰাজধৰ্ম ৰক্ষা কৰি মুক্তি দিলো সেই বিপন্না নাৰী। মহাৰাজ, তাৰ পাছত কি হ'ল? আৰু সেই কাৰ্যতে মুনিবৰে মোৰ অপৰাধ ধৰিলে। ৰাজ্য ধন ঐশ্বৰ্য বিভূতি সকলোবোৰ সমৰ্পণ কৰি আহিছো মহৰ্ষি বিশ্বামিত্ৰৰ শ্ৰীচৰণ। পিতা, ক'ত সেই ঋষি বিশ্বামিত্ৰ? তাক মই নাপায় বাছা, মুনিবৰক তেনেকৈ ক'লে দুখ ধৰিব। বৰ আনন্দৰ সংবাদ, মুক্ত আমি বাছা। নাই আৰু সংসাৰৰ জটিল সমস্যা। ধন্য শৈবা মহাৰাজ। উপযুক্ত পত্নী তুমি এই হৰিচন্দ্ৰ। মহাৰাজ, নাই আৰু কোনো চিন্তাৰ কাৰণ। মহাৰাজ, মুক্ত আজি মই, মুক্ত আজি তুমি, মুক্ত আজি মোৰ বাছাৰ। মহারাজ, কিন্তু শৈবা মহাৰাজ, এই মুহূর্ততে আমি ত্যাগ করি এই রাজ অট্টালিকা, ত্যাগ করি ঐশ্বর্য বিভূতি, গুচি যাব লাগে রাজ্যর বাহিৰলৈ। মহাৰাজ, নহলে যে মোৰ ধৰ্ম ৰক্ষা নহব শৈবা। মহারাজ, 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 এই মাত্র রিপুঞ্জয় মুখে পালো দুঃসংবাদ। ভাঙি পাতি কওক মহারাজ। মন্ত্ৰীবৰ, ৰিপুঞ্জয়ে সাক্ষী এই ঘটনা, যি শুনিছে সকলোবোৰ সঁচা মন্ত্ৰীবৰ। সঁচা? ক'ত সেই চাণ্ডাল বিশ্বামিত্ৰ তপোবনৰ মায়া মুখ এৰি ৰাজ সুখ লাভৰ বাবে সেই অযোধ্যা নগৰীক কৰিলে অমংগল। ক্ষান্ত হোক মন্ত্ৰী, ক্ষান্ত। নাই কোনো অপৰাধ সেই বিশ্বামিত্ৰ ঋষি। মহাৰাজ, ক্ষত্ৰিয়ৰ ধৰ্ম ৰক্ষা কৰি সকলোবোৰ সমৰ্পণ কৰি আহিছো ঋষিবৰৰ শ্ৰীচৰণ। যাত্ৰাৰ কালত মই আপোনাক কৰিছো অনুৰোধ, মৰমেৰে পালন কৰিব মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাবৃন্দ। আৰু মোৰ শাসন কালত কৰিছিলো যদি মই কিবা অপৰাধ, পুত্ৰসম জ্ঞান কৰি সৰ্বদূ মাৰ্জনা কৰিব মন্ত্ৰী। মহারাজ, বৃদ্ধৰ এটোপাল চকুৰ পানী মৰমৰ চিন স্বৰূপে গ্ৰহণ কৰক মহাৰাজ। মন্ত্ৰীবৰ, আই মহাৰাণী কৰিবা মন্ত্ৰীবৰ, বাছাৰো গীত
তই মোৰ কাষলৈ আহ। ভগৱান, নিয়তিৰ কি বিচিত্ৰ লীলা প্ৰভু, বিচিত্ৰ লীলা। মন্ত্ৰীবৰ আপোনাক নিজ পিতৃ স্বৰূপে কৰিছিলো জ্ঞান, পিতাই পেলাই অভাগী ৰেখাৰি বান্ধি ৰাখিব নিজ কন্যা ভাবি। কাবেৰী ভনীতি সকলো অপৰাধ ক্ষমিব নিজ শুনে, আৰু মন্ত্ৰীবৰ স্নেহৰ দেৱৰ সমৰক কৰিব বন্দীমুক্ত নিজ পুত্ৰ ভাবি। মন্ত্ৰীবৰ সেই মোৰ অনুৰোধ আপোনাৰ ওচৰত। অকাৰণে মোক অনুৰোধ নকৰিবা মহাৰাণী। মন্ত্ৰীবৰ বিচাৰ দিয়াৰ কাৰ্য কেৱল ৰজাইহে পাৰে। নাই, নহো মই ৰজা, নহো মই মহাৰাজ। নাই মোৰ বিচাৰৰ অধিকাৰ। বিচাৰৰ অধিকাৰ আছে কেৱল মহৰ্ষি বিশ্বামিত্ৰ। হে মন্ত্ৰীবৰ, মোৰো আছে এটি বিনম্ৰ অনুৰোধ। ভাতৃ সমৰ সিংহক বন্ধন মুক্ত কৰিব আপুনি মহাৰাজ বিশ্বামিত্ৰক কৈ। নাই নাই মহাৰাজ, নাই নাই, মই বিশ্বামিত্ৰৰ মন্ত্ৰিত্ব কেতিয়াও নকৰিম গ্ৰহণ। হৰিশ্চন্দ্ৰ, তুমি এতিয়াও ৰাজ্য ত্যাগ কৰা নাই। এই মুহূৰ্ততে পত্নী পুত্ৰ সমন্বিতে ত্যাগ কৰাই ৰাজগৃহ। যাও মৰিব, যাও। সূৰ্যাস্তৰ পূৰ্বেই মই ভাৰ্যাপুত্ৰ সমন্বিতে এই ৰাজপ্ৰসাদ পৰিত্যাগ কৰি গুচি যাম বনবাসী হৈ। হেৰ তপস্বী বিশ্বামিত্ৰ, ৰাজ্যৰ লোভত পৰি এনেহেন ধাৰ্মিক ৰজাক কিয় কৰা তুমি পথৰ ভিক্ষাৰী? তোমাৰ তপ জপ গৰিমা কিয় ভস্ম হবলৈ দিছা? বৃদ্ধ, হিমাচৰাই কথা নকবা। এতিয়াও শেষ হোৱা নাই বিশ্বামিত্ৰৰ তপৰ প্ৰভাৱ। এই মুহূৰ্ততে তোমাক মই ভস্মীভূত কৰিব পাৰো। হে মৰিব, ক্ষমা কৰক মৰিব, ক্ষমা কৰক মন্ত্ৰীৰ শত অপৰাধ। সাৱধান দেখি বিশ্বামিত্ৰ। এই মুহূৰ্ততে তোক মই ভস্মীভূত কৰিম। মই আপোনাৰ চৰণতে ধৰি কৰিছো কাকতি। পুত্ৰৰ দুখ কৰক মাৰ্জনা মুনিবৰ, পুত্ৰৰ দুখ কৰক মাৰ্জনা। দয়া নাই, ক্ষমা নাই। হেৰ দানবীৰ ৰজা হৰিশ্চন্দ্ৰ, এই নেকি শিক্ষা দিছ পুত্ৰক তোৰ? এই নেকি শিক্ষা ৰজাৰ পুত্ৰ? মুনিবৰ ক্ৰোধ সম্বৰণ কৰক মুনিবৰ। অজান বালক ৰোহিত কুমাৰ, তাৰ পৰিৱৰ্তে মোকে একাপ দি ভস্ম কৰক মুনিবৰ। বেশ, ক্ৰোধ মই কৰিলো সম্বৰণ। তাৰ বিনিময়ত তুমি এই ৰাজ্যৰ মন্ত্ৰী হৈ থাকিব লাগিব। ভাল মুনিবৰ। বিদায় দিয়ক মৰিব। মহাৰাজ, বিদায় বিদায় মন্ত্ৰীবৰ,
बोला बोला হইবা বাসারোহী মহারাজ হরিশ্চন্দ্র তোমার রাজ্য তুমি ঘুরাই লোৱা যি দানৰ কোনো দক্ষিণা নাই সেই দানৰ কোনো মূল্য নাই হয় মনিব মোৰ ভুল হৈছিল মন্ত্ৰীবৰ মহারাজ ৰাজভঁৰালৰ পৰা 7 কোটি স্বৰ্ণ মুদ্ৰা আনি সেই তপুধনক দক্ষিণা আদায় দিয়াৰ ব্যৱস্থা কৰক মন্ত্ৰীবৰ ৰাজভঁৰালৰ পৰা 7 কোটি স্বৰ্ণ মুদ্ৰা হয় তোমাকেই সুধিছো ৰাজন এই ৰাজভঁৰাল কাৰ হয় কিয় মোৰ ভুল হৈছে মনিব এমাহৰ মোক সময় দিয়ক মনিব এই এমাহৰ ভিতৰত মই আপোনাৰ দানৰ দক্ষিণা সম্পূৰ্ণৰূপে আদায় দিম মনিব বেশ এমাহ সময় দিলো তোমাক এমাহৰ পিছত মই তোমাৰ স্থানত হম উপস্থিত হৰিশ্চন্দ্ৰ মনিব এতিয়া তুমি পুত্ৰ পত্নী সমন্বিতে থাকিব নোৱাৰিবা মোৰ এই ৰাজ্যত হয় মনিব শাস্ত্ৰই কৈছে বজ্জিতজনৰ স্থান নাই ৰাজ্যৰ ভিতৰে আৰু সেইভাবে ভাজ্যা পুত্ৰ সমন্বিতে আমি ৰাজ্যৰ বাহিৰৰ কাশীধামতে কৰিম আশ্ৰয় গ্ৰহণ বিদায় দিয়ক মনিব বিদায় হরিশ্চন্দ্র বেশ চালনা করিব জানা রানীর গাত রাজ অলঙ্কার পুত্ৰৰ গাত রাজ অলঙ্কার তাকেই বিক্রি কৰি তুমি মোক দক্ষিণা দিবা তোমাকেই সুধিছো ৰাজন এই রাজ অলঙ্কার বর্তমান কার ৰাণী বাসারোহী যোৱা ৰাজন্তে ফুৰতে ৰাজ আভৰণ পৰিত্যাগ কৰি পিন্ধি অহা মোৰ দৰে ভিক্ষুকৰ বস্ত্ৰ ভাল মহাৰাজ আহা বাস্তা মহারাজ হে মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাবৃন্দ বিদায়ৰ মুহূৰ্তত মই সকলোকে কৰিছো অনুৰোধ আজিৰ পৰা মহৰ্ষি বিশ্বামিত্ৰ হ'ব এই অযোধ্যাৰ ৰজা আজিৰ পৰা মহৰ্ষি বিশ্বামিত্ৰ হ'ব এই অযোধ্যাৰ ৰজা মহৰ্ষি বিশ্বামিত্ৰই সকলোকে কৰিব শাসন মিনতি কৰিছো কোনেও যাতে কেতিয়াও নকৰিব ৰাজদ্ৰোহ আচৰণ কোনেও যাতে কেতিয়াও নকৰিব ৰাজদ্ৰোহ আচৰণ হৰিশ্চন্দ্ৰ মনিব আজি শুক্ল চতুৰ্থী তিথি অহা মাহৰ শুক্ল চতুৰ্থী তিথিৰ দিনা কাশীধামত মই হম উপস্থিত সেইদিনা তুমি মোক 7 কোটি স্বৰ্ণ মুদ্ৰা দান হিচাপে প্ৰদান কৰিবা যদি প্ৰদান কৰিব নোৱাৰা তেন্তে তুমি তোমাৰ ৰাজ্য ঘূৰাই ল'বা আৰু মই শাস্তি ভস্মীভূত কৰিম নিশ্চিন্ত থাকক মনিব এই কথা তুমি ৰাখিবা মনত নিশ্চিন্ত থাকক সেই শুক্লা দশমীৰ সূৰ্যাস্তৰ পূৰ্বেই মই বিশ্বামিত্ৰ ঋষিক পৰিশোধ কৰিব লাগিব মোৰ দানৰ দক্ষিণা মন্ত্ৰীব মহারাজ যাওঁ মই এবে ভাজ্যপুত্ৰ সমন্বিতে
এই ৰাজ্য এৰি থৈ মোৰ সৰ্বদুখ মাৰ্জনা কৰিব মন দিব। মোৰ সৰ্বদুখ মাৰ্জনা কৰিব মন দিব। মহারাজ, বিদায় বেলাত মোৰ এটি মিনতি ৰাখিবলৈ যথা ধৰ্ম তথা জয়, এই প্ৰাৰ্থনাৰে কাখী ভাৱে কৰক কমল। বিদায় মোৰ স্নেহৰ অযোধ্যাৰ প্ৰজাবৃন্দ। বিদায় মোৰ স্নেহৰ প্ৰজাবৃন্দ। বিদায় মন্ত্ৰীবৰ। হরে জাগ করি সত্রয় রাজ আরে পুত্র আর গে লোয়া ভগবান, তুমি কি করালা প্রভু? হে ভগবান, আমার মহারাজ হরিচন্দ্র আই মহারানী সভা সহিতে বসারোহিতকে সাবা প্রভু, বসারোহিতকে সাবা।